নমস্কাৰ আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ ডিফুত আপকুৰ মঞ্চত প্ৰথমবাৰৰ বাবে 3টা বঁটা দিবৰ বাবে ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এই বঁটা প্ৰদানৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈ আছে। ইয়াৰ লগতে আকৌ নতুনকৈ 2টা বঁটা আমাৰ কাৰ্বি আংলং জিলাবাসী দুগৰাকী শুভাকাংক্ষীয়ে আমাক আগবঢ়াইছে আৰু এই 2টা বঁটা ঘোষণা কৰিব বিচাৰিছোঁ। মই কাৰ্বি আংলং জিলা বকুলীয়াঘাটৰ ৰজাপথাৰবাসী শুভাকাংক্ষী পূৰ্ণিমা ৰঙাহাংপি তেখেতৰ পিতৃ প্ৰয়াত প্ৰাক্তন কেবিনেট মন্ত্ৰী চুম ৰঙাঙৰ সোঁৱৰণত আপকুৰ মঞ্চত বঁটা প্ৰদানৰ বাবে তেওঁলোকে মনস্থ কৰিছে। আনহাতে আনগৰাকী শুভাকাংক্ষী হৈছে বকুলীয়াঘাট ৰজাপথাৰৰে নিবাসী তথা কবি শিক্ষক সংগীত শিল্পী প্ৰফাত দাৰভাং বৰদলৈ আৰু তেখেতৰ দুগৰাকী ভাতৃ দীপক বৰদলৈ আৰু যাদৱ বৰদলৈ। তেওঁলোক তিনিওগৰাকী একেলগে সমূহীয়াভাৱে তেওঁলোকৰ পিতৃৰ নামত পিতৃৰ সোঁৱৰণত আপকুৰ মঞ্চত এটা বঁটা প্ৰদানৰ কাৰণে আমাক জনাইছে। শুভাকাংক্ষীসকলক আমি এই চকতে ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাক আপকুৰ মঞ্চত বঁটাটি প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে। গতিকে আগন্তুক আমাৰ কাৰ্বি আংলং ডিফুত যি আপকুৰ মঞ্চত আগৰ 3টা আৰু এতিয়া 2টা মুঠ 5টা বঁটা প্ৰদানৰ কাৰণে আমি যি আয়োজন কৰিছোঁ বা আগবাঢ়ি আছোঁ, গতিকে এই ক্ষেত্ৰত সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমাৰ কাৰ্বি আংলঙৰ সমূহ সাংবাদিক বন্ধুসকলক সহায় সহযোগ কৰিবৰ বাবে আবেদন আৰু অনুৰোধ জনাইছোঁ। লগতে সমূহ কাৰ্বি আংলংবাসী ৰাইজকো সহায় সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ।